আসাম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ এইটো আমাৰ 4 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব। নতুবা GK আসাম ডিৰেক্ট ৰিকুৱাৰমেণ্ট বুলি প্লেলিষ্ট বনোৱা আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ'বিলাক সোনকালে চাব পাৰে। তো আগবাঢ়িছোঁ আজিৰ ভিডিঅ'ৰ প্ৰশ্নসমূহলৈ। তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন, Which Ahom king is known as Bhoga Roja in Assamese history? অসম বুৰঞ্জীত কোনজন আহোম ৰজাক ভগা ৰজা বুলি জনা যায়? ৰাইট আনসাৰ অপশ্যন চি, চুৰামফা। আহোম ৰজা চুৰামফাক ভগা ৰজা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, হু কিল্ড লালুকচলা বৰফুকন? কোনে লালুকচলা বৰফুকনক হত্যা কৰে? ৰাইট আনসাৰ অপশ্যন বি, ভোটাই ডেকা। ভোটাই ডেকা লালুকচলা বৰফুকনক হত্যা কৰিছিল। Question number 3, what is the Ahom name of Sargadev Rudra Singha? Sargadev Rudra Singhar Ahom নাম কি? Right answer option A, Sukramfa. Ahom Raja Sukramfar নামটো হল Rudra Singha বা Sargadev Rudra Singhak Sukramfa বুলি জনা যায়। Question number 4, what is the Hindu name of the Ahom king Suramla? আহোম ৰজা চুৰামলাৰ হিন্দু নাম কি? ৰাইট আনসাৰ অপশ্যন বি, জয়ধ্বজ সিংহ। আহোম ৰজা চুৰামলাৰ হিন্দু নাম হ'ল জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়াৰ ডিড মিৰ জুমলা ইনভেড আসাম? কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ৰাইট আনসাৰ অপশ্যন এ, 1662। 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 6, where is the headquarter of the Assam Sahitya Sabha? most important question, যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত? ৰাইট আনসাৰ অপশ্যন বি, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। Question number 7, who was the first chief minister of independent Assam? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ৰাইট আনসাৰ অপশ্যন এ, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। Question number 8, who was the first tea farmer of Assam? অসমৰ প্ৰথম চাহ খেতিয়ক কোন? ৰাইট আনসাৰ অপশ্যন চি, জগন্নাথ বৰুৱা। অসমৰ প্ৰথম চাহ খেতিয়ক হ'ল জগন্নাথ বৰুৱা। Question number 9, who was the first person from Assam to hold the office of President of India? অসমৰ পৰা প্ৰথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে? ৰাইট আনসাৰ অপশ্যন এ, ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদে অসমৰ পৰা প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে। Question number 10, which Assamese known as লোকপ্ৰিয়? most important question, যে কাক লোকপ্ৰিয় বুলি কোৱা হয় বা কোনজন অসমীয়াক লোকপ্ৰিয় বুলি জনা যায়? ৰাইট আনসাৰ অপশ্যন বি, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি জনা যায়, আমি সকলোৱে জানো। তো আগবাঢ়িছোঁ আমাৰ কুৱেশ্যন নম্বৰ 11 লৈ। হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ চৰাইঘাট? most important question এইটো, যে শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? ৰাইট আনসাৰ অপশ্যন চি, লাচিত বৰফুকন। লাচিত বৰফুকন আছিল শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দ্য কিং অফ কামৰূপ when হিয়েনচাং কাম টু আছাম? হিয়েনচাঙে অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল? ৰাইট আনসাৰ অপশ্যন এ, কুমাৰ ভাস্কৰ বৰ্মন। যেতিয়া কামৰূপলৈ আহিছিল হিয়েনচাঙে তেতিয়া কামৰূপৰ ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 13, হু বিল্ড দ্য টেম্পল অফ গডেছ কামাখ্যা? কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ৰাইট আনসাৰ অপশ্যন বি, নৰকাসুৰ। most important question, আৰু মেক্সিমাম কম্পিটিটিভ এক্সামত আহি থাকে যে কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তো আমাৰ ৰাইট আনসাৰ অপশ্যন বি, নৰকাসুৰ। নৰকাসুৰে কামাখ্যা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰিছিল।
Question number 14. Who is the greatest king of the Koch dynasty? Koch বংশৰ শ্ৰেষ্ঠ ৰাজাজন কোন? Right answer option A. নৰনাৰায়ণ. নৰনাৰায়ণ হল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা. Question number 15. Who was the commander of নৰনাৰায়ণ's army? নৰনাৰায়ণৰ সেনাপতি কোন আছিল? Right answer option B. মহাবীৰ চিলাৰায়. মহাবীৰ চিলাৰায় আছিলে নৰনাৰায়ণৰ সেনাপতি. Question number 16. When was the Treaty of Yandabu signed? Yandabu সন্ধি কেতিয়া হৈছিল বা কেতিয়া স্বাক্ষৰিত হৈছিল? Right answer option B. 1826 AD. 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল. আৰু এই সন্ধি মান আৰু ব্ৰিটিছ সকলৰ মাজত হৈছিল. আৰু এই চুক্তি মতেই আৰু বা এই সন্ধি মতেই তেতিয়াৰ পৰাই ব্ৰিটিছ সকলে অসমত শাসন লাভ কৰিছিল. Question number 17. Who was the first martyr of the freedom movement of Assam? যে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তোমাৰ ৰাইট আনসাৰ অপশন সি পিয়লি ফুকন. মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন. যে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হল পিয়লি ফুকন. Question number 18. Which was the last battle between the Ahom and the Mughals? এইটো মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন. যে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ কোনটো? তোমাৰ ৰাইট আনসাৰ অপশন ডি ইটাখুলি. আহোম আৰু মোগলৰ মাজত যিটো শেষৰ ৰণ হৈছিলে সেই ৰণটোক ইটাখুলিৰ ৰণ বুলি কোৱা হয়. আৰু এই ৰণ কেতিয়া হৈছিল? 1681. 1681 চনত আহোম আৰু মোগলৰ মাজত যিটো শেষৰ ৰণ ইটাখুলি এই ৰণ হৈছিলে. Question number 19. Who was the first president of স্বৰাজ দল in Assam? অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল? ৰাইট আনসাৰ অপশন বি তৰুণৰাম ফুকন. তৰুণৰাম ফুকন আছিলে অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি. Question number 20. অৰ্থাৎ এইটো ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন. In which year was slavery abolished in Assam? কিমান চনত অসমত ডাক প্ৰথা বিলোপ হয়? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন. ৰাইট এনচাৰ অপশ্যন এ 1843. 1843 চনত অসমত যি ডাক প্ৰথা চলি আছিলে সেই প্ৰথাৰ অন্ত পৰে বা বিলোপ হয়. তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু সকলোৱে চোৱাৰ বাবে শ্বেয়াৰ কৰিব.